নয়ন ভৰিছা 17 আগষ্ট বৃহস্পতিবাৰে ধান কাটিবলৈ যায় ঘৰে ঘৰে ৰোৱনী থাকে পথাৰত দাৱনী নাই অ তৰা মাই বাগানৰ বাগানীয়াই মাটি ৰুই যায় আই মাটি ৰুই যায় আঘোণ এই আঘোণতেই চহা কৃষকে নিজৰ সপোন পূৰ কৰে পুনুৱালী ধানগুটি চপাই নিয়াৰ সময় এই আঘোণ সদায় দেখুৱাই থকা ছবিখনতকৈ আজি আপোনালোকক এখন পৃথক ছবি দেখুৱাম এখন সঁচা ছবি চহা জীৱনৰ এখন জীয়া ছবি মোৰ পিছফালে এয়া দেখিছে একেলগে মহিলাসকল আৰু পুৰুষো আহিছে ধান কাটিবলৈ এয়া সমূহীয়াকৈ ধান কাটি আছে আৰু আপোনালোকক আজি সেই দৃশ্য দেখুৱাম যি দৃশ্যই আপোনালোকৰ মন প্ৰাণ ভৰি যাব গতিকে ধান কাটি আছে মণিপুৰা কেনেকুৱা হৈছে এইবাৰ কেনেকুৱা হৈছে মানে এটা যোৱা বছৰৰ দৰে নহ'ল আজি এই বছৰ পানীৰ বিপ্লৱ হ'ল হোৱাৰ কাৰণে যি ৰুলোঁ তথাপিও কাটিবতো লাগিব গতিকে এয়া ৰাইজ গোপিনীক লগত লৈ পেলাই এয়া হাতত কাচি লৈ মানে একেলগে কাটিছোঁ চব একেলগে কাটিছোঁ দেখি আছে একেলগে ধান কাটি আছে আৰু গাঁৱত থকাসকলে জানে যে সমূহীয়াকৈ ধান কাটে সমূহীয়াকৈ ৰুৱে আৰু আপোনালোকক ইয়াৰ পিছত দেখুৱাই আছোঁ একেলগে টেঙাও খাব বোলে আজি একেলগে টেঙা খাম গতিকে চাই থাকিব পথাৰলৈ যিহেতু আহিছোঁ অকণমান ধান কাটি চাওঁ ময়ো মই কিন্তু আগতে কাটি পোৱা নাই পাৰোঁ চাওঁ আৰু দেই গোটাটো এনেকৈ ধৰিবা এনেকৈ ধৰি ওপৰত পাই দিবা পটক পটক নতুনকৈ পিঠাটো কাটি চাইছোঁ আহিছোঁ যেতিয়া ন হ'ল কি কৰিব আৰু কপালৰ দুখ কমা এটালৈ যাবলৈ সময় নহ'ল কটাইকে লৈ ধান কাটিবলৈ আহিলোঁ নালাগে মুঠিকে ধানবোৰ থৈ গৈছে আৰু ধানৰ লগতে দেখিছোঁ এটা বস্তু এটা টোপোলাটোত কি আছে চাই লওঁ ৰ'ব মই দেখিছেনে নাই একেবাৰে তামোল পাণ চূণ চাধা চব লৈ আহিছে মানে এইটো লাগিবই আৰু ইয়াকেইটো কয় অসমীয়া মানুহ নহয় জানো তামোলখন অবিহনে জানো সম্ভৱ হ'ব পাৰে কিবা কাম বিশেষকৈ আমাৰ অসমীয়াসকলৰ আৰু ইয়াকে চূণে চাধাই মিলাই আনিছে আৰু চব পথাৰলৈ অনা নহয় গাই গৰু 3জনী আছে গাখীৰকণ মানে গাই বোলে মুখতহে গাখীৰ মুখত গাখীৰ মানে ঘাঁহটো যিমান খোৱাবা সিমান গাখীৰ বাঢ়িব সেইকাৰণে মানে গাই মুখত গাখীৰ বুলি কয় বুজিছোঁ হেৰি মই যিটো দেখিলোঁ আপুনি এক্সপাৰ্ট জানো কাটিব জানো কঠীয়া তুলিবও জানো আলি চালিও দিব জানো তাৰমানে মাইকী মানুহৰ মানে হাল বোৱা হেৰিটো থকা মানে হালো বালে হয় হালো বালে আৰু পথাৰ আহিলোঁ ধান কাটিলোঁ ধান কটা চালোঁ আৰু আপোনালোককো দেখুৱালোঁ চহা জীৱনৰ এটা পৰিৱেশ আৰু এয়া চাওঁ ৰবাব টেঙা এইটো ৰবাব টেঙা সকলোৱে মিলি খাম ৰবাব টেঙা
খোৱা